এওঁলোক পানী আনিবলৈ বাচি আহি পিনে প্ৰসাদ হেৰি কৰিব লাগিব। Can anybody out there hear me? Hear me? 'Cause I just wanna say. Hi guys, প্ৰণালী যে বেগ মই আগৰ ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলোঁ। এইটো ভিডিঅ' চাই যে আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। আজি মই আমাৰ নামঘৰটো দেখাম। মানে কিমানখিনি পাৰোঁ মই নাজানো, যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। আজি নামঘৰত আমাৰ কি কিবা সকাম পাতিছিলে, অলপ কিবা সেনেকুৱা জানো পাহৰি থাকিলোঁ মই। মাহঁত মানে গ'ল, এতিয়া মই ওলাম আমাৰ লগৰজনীৰ লগত, গাঁৱৰ ছোৱালী চব গ'ল, অকল মই আছোঁ ঘৰত। সৰুদা আহক, সৰুদা আহিলে ওলাই মেলি যাম। আৰু ভিডিঅ'টো চাই থাকক, চাই ভাল পাব বুলি মই আশা কৰিলোঁ। স্কিপ নকৰাকৈ চাব বুলি মই আশা কৰিলোঁ। লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মই এজনী পাগলী নামঘৰলৈ ওলাই আহিছোঁ, তামোল পানী থৈ আহিলোঁ, আকৌ ঘৰলৈ গমন গৈ কয় পাগল। নতুন গেষ্ট নামঘৰত হামিয়াই শুকুতিয়াই গৈছেগৈ। আমাৰ কুকুৰ চিঞৰিব নোৱাৰো নহয়, লাহে লাহে কৈছোঁ আৰু। মই উঠি যাবলৈ নাই দেই, এতিয়া ইয়াৰ পৰাই ভিতৰত বহি আমনি লাগিলে আমি দুজনী অকণমান ওলাই আহিলোঁ। এতিয়া অকণমান মানে ভিতৰত গৰম উঠিলে কাৰণে বাহিৰলৈ ওলাই কাম নাই, ৰাস্তাত অকণমান টিঘিল খিলাইছোঁ। ফটো বনাই প'জ দিছে। আমাৰ নামঘৰ গেট আখৰখিনিত বাৰু উল্টা দেখিছে আপোনালোকে, উপায় নাই। নামঘৰ তাই পঢ়ি দিছে, মানে নাম ধৰি হৈ গ'ল। এতিয়া চব উঠিলে কাৰণে আমি উঠি অকণমান আগফালে বহিলোঁ। আমাৰ বোৱাৰ নিচিনা বাকী ছোৱালীবোৰ নহয় বাৰু, বহি আছে। আমাৰ বোৱা বেছি গৰম আছে, সেইকাৰণে আমি আগফালে নাই, দুজনী মানে আছে। গাঁৱত ছোৱালী নাইকিয়া হ'লেও আমি ডন পচন্দি গাঁও। আমি নহ'লে নহয় একো। এওঁলোক পানী আনিবলৈ যায়, গা ধুলো। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। মানে মাহঁত কাম কৰি আজৰি কৰি থৈ আহিছে, আমি প্ৰসাদৰ টোপোলা চোপোলা লৈ আজৰি খালোঁ বলে যাওঁ। খাবলৈ আহিছিলোঁ ন, খাবলৈ নোপোৱা ভাবিছিলোঁ। মানে আমাৰ ইয়াত মানে চেতিয়া গাঁৱত জয়মতী উৎসৱৰ মানে পাত বিতাইছে আজি 31 তাৰিখে জয়মতী পাতিম বুলি কৈছে। চিংকি যাম বুলি কৈছিলে, যে কি বুলি ক'ম, ভিডিঅ'ত দেখিছিলে ছোৱালীজনী, তাই যাম বুলি কৈছিলে। বাট তেতিয়া তাই চাগে নাযায়। এতিয়াও সন্ধিয়া হ'ল, নাযাওঁ। কাইলৈ যায় নে নাযায়, যদি যায় মতা পাৰ্ট এটা ল'ম বুলি ভাবিছোঁ। আৰু কি হয় আৰু মতা ল'লে মোক কেনেকুৱা লাগিব কমেণ্ট কৰি জনাবচোন। প্ৰতি বছৰে মই মানে মতাৰে লওঁ, জপলো লৈছিলোঁ আৰু কিবা কিবি লৈছিলোঁ, তেনেকৈ পাহৰি থাকিলোঁ। যেতিয়া দাড়ি লগাই দিয়ে ন, আঠাটো লগাই ইমানেই পুৰে মানে ক'ব নোৱাৰোঁ সেইটো সময়ত। আৰু দাড়িখিনি এৰোৱা সময়ত আৰু হৈ গ'ল আৰু। বাচি আহি পিনে প্ৰসাদ হেৰি কৰিব লাগিব। নাই পায়স মই এনেই অকণমান খালোঁ, তামোল লাগিলে পায়স মগু খাম, মগু নাই তথাপিও চুচি সেইখিনি মই খালোঁ। ভূতে ইমানকেইটাই আহিলে আৰু পায়স কিমানকণহে আহিলে। খকুৱা মানুহ খকুৱা কথা কম। মা খাবানে এতিয়া? ভোক লাগিছে। মেগী লগত গাখীৰ নাপায়, আন্দা। প্ৰসাদ পায়স খালোঁ, আকৌ এইবোৰ খালোঁ। মোকে কয় খকুই। সেই মানে খাইছোঁ মানুহজনী শকতে নহৈছোঁ, কিন্তু কৈ মানুহে আকৌ কয় ইমান ক্ষীণ, আমাকে তই অকণমান খাবিচোন। মই এতিয়া কেনেকৈ কওঁ মই কিমান খাওঁ, এতিয়া শকত নহয়। মানুহে মোৰ চেহেৰা দেখিলে কয় এজনীয়ে নাখায়, কয় কিছুমানে ভাতত কেইটামান সৰহকৈ খাবিচোন। ঘৰৰ মানুহে কয় ভাত অকণমান তাকৰকৈ খাবি, ইমান নাখাবি, তই পেট ওলাব। কি ক'ম আৰু, যোনে যি কওঁ তাৰ যেনেকুৱা শকত হৈ দেখামেই চাবি। মেগী খাম, মেগী কণী দিম সদায় খাম, শকত হ'মেই।
আছিলোঁ এতিয়া মই খুৰীৰ লগত পচলা কাটিবলৈ যাওঁ খাই ভাল পাওঁ চ' বিচাৰিবলৈ যাওঁ ঘৰত থকা কেইদিন বিচাৰি মেলি খাওঁ আমাৰ খুৰী দিয়া কাটিছে আনকালে খাবলৈ মন যায় আজি বুটৰ লগতে খাম বুলি ভাবিছোঁ জলকীয়া দি এইটো মোৰ ভাগৰ পচলা অনা দি আনিছোঁ আজি ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে বুলি মই আশা কৰিলোঁ লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাই দিব আগলৈও মই এনেকৈ কৰি ধামাকাদাৰ ভিডিঅ' লৈ আনি আছোঁ আপোনালোকৰ মাজলৈ বাই বাই